হেল্ল' এভৰিৱান, গুড মৰ্ণিং, নমস্কাৰ, স্বাগতম মোৰ মিনি ভ্লগটোলৈ। আজি পিছে দেওবাৰ, আৰু দেওবাৰ বুলি ক'লে বন্ধ পাৰ যিহেতু, সেইবাবে আজি পিছে উঠা মোৰ দেৰি। আৰু শুই উঠি আগফালে গৈ শেৱালি ফুল বুটলিলোঁ। শেৱালি ফুলৰ গোন্ধ বাৰু আপোনালোকে কেনেকুৱা পায় জনাবচোন। মই কিন্তু বহুত বেছি ভাল পাওঁ। আৰু ৰাতিপুৱা প্ৰায়ে মই শেৱালি ফুল বুটলি হাতত লৈ সদায় গোন্ধ লওঁ, মানে মোৰ গোন্ধটো বহুত বেছি প্ৰিয়। আৰু শেৱালি ফুল পিছে কণীৰ লগত ভাজি খায়ো ভাল লাগে, নহয়নে বাৰু? আৰু এইফালে ভণ্টিয়ে ৰাতিপুৱা মাছ লৈছে, মানে তাই ভাত খাবলৈ। আৰু আজি পিছে বতৰটো গোমা, মানে বতৰটো ডাৱৰীয়া আৰু বৰষুণ দিওঁ দিওঁ কৰি আছে। ৰাতিপুৱা কিন্তু শুই উঠি সেউজীয়াবোৰ চাই ভাল লাগে, নহয়নে বাৰু? আৰু ইয়াৰ ৰাতিপুৱাই ব্ৰেকফাষ্ট, মানে ব্ৰেড, বাটাৰ, লাল চাহ আৰু বিস্কুট। বিস্কুটটো খাই কিন্তু ভাল লাগে, আপোনালোকেও ট্ৰাই কৰিব, নাৰিকলৰ হয়। আৰু এইফালে মই গা পা ধুই আজৰি হৈ চাকি জ্বলোৱাত লাগিলোঁ, সদায় জ্বলোৱাৰ দৰেই। আগতে কিন্তু ঘৰতো সন্ধিয়া আৰু পুৱা সদায় এনেদৰে চাকি বন্তি জ্বলাইছিলোঁ। এতিয়া পিছে সেই ডিউটি মাৰ ভাগৰ। মায়ে মানে আগতেও জ্বলায়, কিন্তু এতিয়া আমি নথকাত মায়ে সদায় জ্বলায়। আৰু কালি বুট তিয়াই থৈছিলোঁ ভাজি খাম বুলি, কিন্তু ভাজি খোৱা নহ'ল, সেইবাবে ভাবিলোঁ বুটৰ চাটনিকে বনাওঁ, লগতে ভেদাইলতা আৰু দুটামান সৰু জলকীয়া। আৰু আজি দুপৰীয়া সাঁজটো গাহৰিৰ লগত ঢেকীয়া, আৰু এইফালে জিকা দাইল, আৰু এইফালে সৰু সৰু অকণমান পিঁয়াজ লৈছোঁ, এইফালে বুট আৰু ভেদাইলতাৰ চাটনি, এইফালে শুকান মাছ। শুকান মাছটো কিন্তু আমাৰ ঘৰতে বনোৱা হয়, মানে ঘৰতে মাৰি শুকোৱা হয়। শুকান মাছটো খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। গাহৰি আৰু ঢেকীয়া ৰেচিপিটো মই নেক্সট ভিডিঅ'ত আপোনালোকক দি আছোঁ, ভিডিঅ'টো কিন্তু চাব আপোনালোকে নাপাহৰিব। আৰু এইফালে সন্ধিয়া আমি ওলালোঁ থ্ৰেডিং কৰিবলৈ, মানে ভণ্টিৰ মাহীয়েকৰ ঘৰলৈ। মাহী মানে মোৰো মাহী। আৰু এইফালে পাৰ্লাৰ আৰাধ্যা বিউটি পাৰ্লাৰ, এইফালে আমি গৈছোঁ। আৰু এইফালে দেখিছেনে ইমান আন্ধাৰ হৈ আছে, বৰষুণ দিয়াৰ বাবে ৰাস্তাটো অলপ পানীও হৈ আছে, সেইকাৰণে আমি মোবাইলত ফ্লাছ মাৰি মাৰি গৈছোঁ। আৰু এয়া আমি পাই গ'লগৈ মাহীহঁতৰ ঘৰৰ। আৰু এইফালে মই থ্ৰেডিং কৰিব বহি আছোঁ, মাহী অহা নাই মানে। আৰু এইফালে বস্তুবিলাক ইমান ধুনীয়াকৈ থৈছে দেখিছেনে? শিৱসাগৰৰ গণপতিৰ যদি মোৰ কোনোবা লিষ্টত আছে, তেনেহ'লে আপোনালোকো তাত যাব পাৰে, মানে ফেচিয়েল, স্পা সকলো কৰিব পাৰিব। আৰু এইফালে মোৰ থ্ৰেডিং কৰা হৈ গ'ল। আৰু মই ভাবিলোঁ গ্লাছখনত এটা ভিডিঅ' কৰি লওঁ, আৰু ভিডিঅ' কৰি ল'লোঁ। আৰু এইফালে আমাৰ আহিব হৈ গ'ল, আৰু আহিলোঁ আমি ৰুমলৈ। আৰু আহি পাই ভাবিলোঁ কফি খাওঁ, গাখীৰ আনি থৈছিলোঁ মই, সেইকাৰণে কফি বনালোঁ ভণ্টি আৰু মই খাবলৈ। কফিটো বাৰু কালাৰটো কেনেকুৱা হৈছে জনাবচোন আপোনালোকে দেই। আৰু এইফালে আমাৰ কফি ৰেডি হৈ গ'ল। আৰু এইফালে দেখিছেনে ভণ্টিয়ে ইমান ধুনীয়াকৈ আৰ্ট কৰিছে। আৰ্টটো সম্পূৰ্ণ হোৱা নাই বাৰু, তথাপিও ধুনীয়া আঁকিছে, নহয়নে বাৰু? চকুকেইটা ইমান ধুনীয়া লাগিছে ন, ৰিয়েল গোটেই লাগিছে। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত কিন্তু জনাব নাপাহৰিব। আৰু যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।